লাষ্ট কৈছে যে 12 seconds later. হে গাইজ গুড মৰ্ণিং মোক চবকে স্বাগত জনাইছোঁ। চ' এতিয়া মই ৰাতিপুৱা শুই উঠি মানে 6:30মান বাজিছে। এতিয়া মই মানে জিম মাৰিব যাম বুলি ভাবিছোঁ। মানে জিম মাৰি মানে বহুতো পেট চেটবোৰ বহুত বাঢ়ি গৈছে, গা চা পূৰা গধুৰ চধুৰ লাগিছে। চ' পূৰা মানে জিম মাৰিব যাম। ওচৰতে যিহেতু জিম আছে আৰু আজি আমাৰ ঘৰত মানে বা নাই, মানে ডিউটিলৈ গৈছে। আৰু যিহেতু মই অকলে আছোঁ, কাম বনবোৰ চব মই ঠিক কৰিব লাগিব। সেইবোৰ মই চব ঠিক কৰিব লাগিব। খতম। खत्म बाय बाय टाटा गुड बाय। আৰু এতিয়া বাজিছে 6:40, মানে 7টা বজাত ওলাই যাম। তাৰ আগতে ঘৰ চৰবোৰ অলপ চাফা কৰি ল'ম, মানে গোটেই লেতেৰা চেতেৰা হৈ আছে, তাৰ চাফা তাফা কৰি মেলি ওলাই যাম। আৰু মানে 8-9টা বজাত আহিম। আৰু আজি মানে খুব বেছি মোৰ মানে ভাল লাগি গৈছে, মানে বহুত দিনৰ অপেক্ষাত আজি মানে মাছৰ পোনা আহিব বুলি মোক ৰাতিপুৱা মানে 5:30মান বজাতে ফোন কৰিছে। মাছৰ পোনাটো আহি পাব 9টা বজাত, আৰু 9টা বজাত মই ঘৰলৈ আহি ল'ব লাগিব। তাৰ আগতে মই কাম চামবোৰ শেষ কৰি ল'ম। আৰু আপোনালোকক কথা এটা কৈছোঁ, মই যে লুঙি পিন্ধি আছোঁ এইটো টোটেলি ইগন'ৰ কৰক। মানে মই গৰম হৈ আছে না, ৰাতিপুৱা শুই উঠি মেলি পূৰা মানে গৰম, তাৰ কাৰণে মই মানে কাপোৰ চাপোৰ পিন্ধা এতিয়া গা চা নোধোৱাৰ আগতে মানে জিম মাৰি লওঁ। আৰু কালি এইটো চং না, আৰু এইটো কালি চং না মানে অকল 40 টকাত পাইছোঁ। মানে 150 টকা খুজিছিলে, মানে 40 টকা দিলে বেয়া হৈছে নেকি। আৰু মানে এইবোৰ মানে গছ চছ পুলিবোৰ ৰুই পিনে মানে খুব মোৰ ভাল লাগে। আৰু চবতকৈ মোৰ মানে ভয় লাগি আছে, কালি মোৰ 18 তাৰিখ ড্ৰাইভিং টেষ্ট আছে, মানে বাইকৰ আৰু গাড়ী। কিন্তু এখন গাড়ী নিনো, মানে মোৰ দাদা এজনৰ গাড়ী এখন লৈ যাম, মাৰুতি কাৰ এখন, মানে সৰু গাড়ী হ'লে ভাল। কিন্তু খুব ভয় লাগি আছে, মই মানে একদিনে প্ৰেক্টিছে কৰা নাই, মানে কি হয় চাম দেখা যাব। আৰু মোৰ লিচি গছটো ইয়াতে ৰুই দিলোঁ, আৰু ডালিমৰ গছটো ইয়াত ৰুম বুলি ভাবিছোঁ। কিন্তু মানে এইকেইটা দুটামান কাটি দিব লাগিব, উপায় নাই মানে। আৰু মানে এইটো চক 7টা বাজি গ'ল, ওলাই যাওঁ। আৰু এতিয়া দৰ্জা চৰ্জা বন্ধ কৰি লওঁ, মানুহ নাই না যিহেতু ঘৰত। লাষ্ট কৈছে যে এই চাবিটো ক'ত থৈ গৈছে অফিচৰ? তোৰ ঘৰতে থৈ যাম বুলি ভাবিছোঁ। নাই, মইতো তলা বন্ধ কৰিলোঁ নহয়, এই ক'ৰবাত থৈ যাম মই। চুক এটাত থৈ যাবি দেই। আৰু ৰাতিপুৱা ৰ'দটো ল'ব লাগে, মানে ভিটামিন ডি থাকে না ৰাতিপুৱা ৰ'দটো, মানে 6-7টা ৰ'দটো ল'ব লাগে, ভাল লাগে। জিম মাৰিব যাওঁ, এই জিম মাৰিব যাওঁ, ঐ। আৰু এইয়ে হৈছে নতুন নিমালী সংঘ, আমি ইয়াৰ ভিতৰতে জিম মাৰোঁ। আহি পাই গ'লোঁ জিমৰ ভিতৰলৈকে। মানে জিম মানে আমাৰ ওচৰতে মানে সংঘ এটা আছে, মানে তাতে মাৰিছিলোঁ। আৰু আপোনালোকে যদি যে মাৰিব বিচাৰে, মানে টেনা এটা লৈ মেলি মাৰক। মানে মই আগতে মানে গুৱাহাটীত মানে মাৰিছিলোঁ, 4 বছৰ আগতে মাৰিছিলোঁ। এতিয়া 4 বছৰ পাছত আহিছোঁ, মানে এখন ফটো চক। আৰু বেছি বস্তু নাই বাৰু, বাইচেপ আছে, আৰু আপোনাৰ বেঞ্চ আছে, আৰু যিখিনি মাৰিবলগীয়া বস্তু এইখিনি চবেই আছে। মানে চিটি চিটা চলে যাব হৈ আছে। আৰু আপোনালোকে মানে শিকি মেলি মাৰক। মানে মোৰ এনেকৈ বেমাৰ হৈ পাইছে, বহুত দিন ভুগিছোঁ মই। মানে মই আহি মেলি ইয়াতে আহি মেলি যি মাৰি, মানে মোৰ ইয়াত মানে নাভি নে কিবা বোলে চাই থৈছিলে, মানে ডক্তৰক বহুতখিনি পইচা দিলোঁ। চ' আপোনালোকে শিকি লওক, ট্ৰেইনাৰ চেনাৰ লৈ মেলি ভালকৈ শিকি মেলি মাৰক। মই হয়তো 2-3টামান ষ্টেপ জানো, তাৰ কাৰণে মই আজিৰ পৰা অলপ ৰেগুলাৰ কৰিবলৈ চাম। মানে গুৱাহাটীত মাৰিছিলোঁ না, কিন্তু 4 বছৰ আগতে মাৰিছিলোঁ। এতিয়া চাওক 4 বছৰ পাছত। পোনপ্ৰথমে আহি মেলি মানে জিমটো ডাইৰেক্ট নামাৰিব, মানে যিটো হ'লেও ডাইৰেক্ট নামাৰিব, বডিটো অলপ গৰম কৰি ল'ব, দৰা ফুৰা কৰি ল'ব। আৰু এইটো চক পুচাপ মাৰি ল'ব। পুচাপটো মানে আপোনালোকৰ নিজৰ ডিষ্টেঞ্চত এনেকৈ হাতখন জুখি মেলি এনেকৈ থৈ ল'ব। তাকে জুখি মেলি ইয়ালৈকে মই দেখাবলৈ প্ৰব্লেম হৈছে, মানুহ নাইতো। ইয়াৰ পৰা ইয়ালৈকে মানে এনেকৈ জুখি মেলি থৈ ল'ব। তাৰপিছত মানে পুচাপটো মানে পুচাপ যদি 6টা ষ্টেপ যদি মাৰে, এটা ষ্টেপত যদি 10 বাৰকৈ যদি মাৰে, নেক্সট ষ্টেপটোত 11 বাৰ, নেক্সট ষ্টেপটোত 12 বাৰ, সেনেকৈ 6টাকৈ মাৰিব। আৰু যিকোনো বস্তু হ'লেও, মানে সেইবোৰ যদি বাইচেপ হওক বা বেঞ্চ হওক, যি হ'লেও মানে এটাকৈ বহাই মেলি 6টা ষ্টেপত মাৰিব। আৰু আহি মেলি যিটো নামাৰিব, যি ট্ৰেইনাৰ লৈ মেলি মাৰক। কাৰণ কিয় মই অলপ আগতে শিকোৱা আছিলে কাৰণে মই নিজে এতিয়া মাৰিছোঁ। কিন্তু মানুহ নথকাকৈ মাৰিব নালাগে, কাৰণ বাইচান্স যদি বেঞ্চটো যদি বাৰটো যদি পৰি যায়, মানে বচাবলগীয়া কোনো নাথাকে। তাৰ কাৰণে এটা মানুহ লৈ মেলি মাৰিব। মই তাৰ কাৰণে কমকৈ মাৰি আছোঁ। লগৰখিনি নাই, মানে 5টা বজাতে মাৰি মেলি গুচি যায়। মই আহিছোঁ 7টা বজাত। তাৰ কাৰণে মানে কালিৰ পৰা মই 5টা বজাতে আহিবলৈ চাম। মানে ৰাতিপুৱা উঠাটো অলপ মানে প্ৰব্লেম হৈ যায়, তাৰ কাৰণে প্লিজ আহক। কিন্তু জিম মাৰটো মানে একদম ভাল, মানে স্বাস্থ্যৰ কাৰণে ভাল হৈ থাকে।
মানে কিন্তু খাবও লাগে, ভাল ভাল বস্তু খাব লাগিব কিন্তু। আৰু যিহেতু ইয়াত মানে ইমানখিনি বস্তু নাই মানে মই মানে এনে জাষ্ট বডিটো মানে অলপ মানে ভাল হৈ থাকিবলৈ অলপ মাৰিছোঁ আৰু মানে ইমান মই ক'ৰবাত বা খেলিবলৈ বা সেনেকুৱা নহয়। আপোনালোকে যদি খেলিম বুলি ভাবিছে ভাল জিমত যাওক আৰু ভালকৈ মাৰক, খোৱা বোৱা ভালকৈ কৰক, কিন্তু বেয়া বস্তু খাই মেলি নামাৰিব, চিগেৰেট ভাং চাং সেইবোৰ খাই মেলি নামাৰিব। মানে কি হয় বডিটো বনিব কিন্তু মানে কষ্ট হৈ যায়, মানুহৰ গাটো মানে অলপ কষ্ট হৈ যায় না, মানে এফালে মানে নিচাটো থাকে, নিচাৰ জোৰতে মাৰিব কিবা হ'ব বা পৰি যাব, বেল চেল পৰি যাব, ডাম্বেল চাম্বেল কিবা এটা পৰিব, সেনেকৈ ৰিক্স এটা থাকে মানে ইমানে মাৰিলোঁ মানে অকলে মাৰি থাকিবলৈ বেয়া লাগে মানে। আপোনালোকক কৈছোঁ হয়, মই যদি অকলে মাৰি থাকোঁ মানে মোৰো মানে বেয়া। বন্ধ কৰিলোঁ মানে ধুনীয়াকৈ বনাই আছে মানে চখ গোটেইখিনি ধুনীয়াকৈ বনাই আছে মানে মেইন কমপ্লিট হোৱা নাই। যদি বনাই শেষ হয় মানে মাৰি মেলি আৰু ভাল লাগিব, বস্তু আনিম না, তাৰপিছত আৰু মাৰি মেলি আৰু ভাল লাগিব মানে। এতিয়া যাওঁগৈ, গা চা ধুই মেলি ভাত চাত কিবা খাওঁগৈ। আহি পাই গ'লোঁ ঘৰ। আৰু বহুতে এটা ভুল কৰে মানে, মোৰ লগৰখিনিয়ে ভুল কৰে মানে, কি বস্তু জানেনে? আপোনালোকে মানে পানী নাখায় মানে, জিম জেগাত মানে পানী নাখায়, পানী অলপ মানে খাই থাকিব লাগে মানে, বেছিও নহয়, অলপ খাই থাকিব লাগে মানে ঘামকেইটা ওলাই যায় ন, পানীটো মানে খাই দিলে আকৌ মানে ভাল পানী মানে জানে আপোনালোকে বহুত ভাল। আহি মেলি অলপ জিৰাই মেলি মানে গা চা ধুই মেলি আপোনালোকে আপেল এটা খাব পাৰে, আপেল নহ'লেও গাখীৰ চাখীৰ খাব পাৰে, আৰু মাংসটো খাব পাৰে, প্ৰটিন থাকে না, মাছ মাংস সেইবোৰ খাব লাগে। কিন্তু খাই বুলি মানে ডেইলি মানে 3 কেজি 4 কেজি সেনেকুৱা খাব লাগে, অভাৰ খাব নালাগে। কণী কিছুমানে দিনতে বোলে 40টা খায়, 30টা খায়, ইমান অভাৰ নহয় আৰু, এটা দুটা কাফি। ইমান মানে বেছি খালেও মানে জানে আৰু স্বাস্থ্যৰ কাৰণে বেয়া। তাৰ কাৰণে আপেল খাব পাৰে, গাখীৰ খাব পাৰে, সেনেকুৱা মানে কিচমিচ কাজু চাজু চব মানে সেইবোৰ ভাল, সেইবোৰ অলপ খাই থাকিব লাগে। মানে ভাল যদি পাৰফেক্ট যদি বনাবলৈ তেনাৰ পৰা একদম লিখি ল'ব লাগে কি খাব লাগে। আৰু যদি এনেকৈ মোৰ নিচিনা যদি নৰ্মেলি যদি বনাব বিচাৰে মানে আপেল চাপেল বা গাখীৰ চাখীৰ মাছ মাংস অলপ খাই দিলে হৈ গ'ল, বাছ চলি যায়। আৰু মানে এতিয়া মানে গা চা ধুই মেলি পূৰা ফ্ৰেছ হ'লোঁ, অলপ জিৰাই ল'লোঁ, তাৰপিছত এতিয়া ভাত চাত খাওঁ। এতিয়া চখ কিন্তু মানে উপায় নাই মানে, চখ আলু দালি আৰু মাছ মানে বইল, মানে মই লাইফত মানে মই এটা বস্তুৱে নোৱাৰোঁ যি কি মাছ মানে বইল কৰি খাব নোৱাৰোঁ মানে তেলত দি মেলি মই মাছ নাখালে মই মাছে নাখাওঁ। কিন্তু মানে উপায় নাই মানে, লাইফত কিবা এটা পাব হ'লে কিবা এটা হেৰাব লাগিব। জিম মাৰিলে মানে তেলটো ইমান খাব নালাগে মানে, খুব বইল খাব লাগে, পূৰা বইল মানে। বইল আৰু স্বাস্থ্যৰ কাৰণেও ভাল না, তেলটো মানে স্বাস্থ্যৰ কাৰণে একদম বেয়া মানে। তাৰ কাৰণে মই এৰিবলৈ অলপ চেষ্টা কৰিছোঁ। কালি ৰাতি এনেকুৱা বমি আহিছে মানে, কি খাওঁ কি নাখাওঁ, ক'লা নিমখ অলপ খাই দিছোঁ মানে, উপায় নাই। লাইফত কিবা এটা পাবলৈ হ'লে কিবা এটা এৰিব লাগিব। লাইফটো ইমান ইজি নহয়, আপুনি যে কিবা এটা বিচাৰিব আৰু পাই যাব, বহুত ঝেলিব লাগিব আৰু বহুত চেক্ৰিফাইচ কৰিব লাগিব। আপোনাৰ হয়তো ভাল লগা বস্তু কেতিয়াবা হেৰাই দিব লাগিব, তাৰপিছতেহে তাতকৈ আৰু ভাল লগা বস্তু পাব। চ' মই খাই লওঁ, ভোক লাগিছে। আৰু মই ভাত খাই ল'লোঁ, ভাত খাই মেলি বাহিৰতে ৰখি আছোঁ মানে দাদা এজনে মানে তেলীয়াপতিৰ পৰা মানে মাছ আনি আছে, মাছৰ পোনা আনি আছে, আৰু জেগাডোখৰ চিনি পোৱা নাই কৈছে। মই ফোন কৰি ক'লোঁ বাৰু, খনিকৰ পাৰ হৈ মেলি ট্ৰেইন চিৰিটো পাৰ হৈ মেলি আপুনি গলিটো সোমাই আহক, মই ৰখি আছোঁ বোলো। ৰখি আছে, এতিয়ালৈকে আহি পোৱা নাই মানে, বেছি টাইম হোৱা নাই, 2-3 মিনিটমান হৈছে ফোন কৰা। আপোনাৰ মই মিলন আপোনাৰ হেৰি সোমাই আহিলোঁ। কোনডোখৰত সোমালে আপুনি? ট্ৰেইন চিৰিটো পাৰ হৈ মেলি গলি এটা পাৰ হৈ মেলি নেক্সট গলি কুশল পথটো সোমালে? অঁ, আপোনাৰ এইটো ট্ৰেইনৰ ঠিক কাষৰ যিটো গলি। অ' দাদা এইফালে পিছফালে বেক হৈ দিয়ক, এইফালে সোমাই আহক। অঁ, আৰু দাদাজন আহি পাই গ'ল আমাৰ ঘৰলৈকে। চিনি পালে নে? কিমান টাইমৰ পৰা আহিছে তাৰপৰা? তেলীয়াপতি আহিছে ন? কলাখন কলাখোৱা ক'ত? তেলীয়াপতি নে কিবা বুলি কৈছিলে? হা, আচ্ছা। অৰিজিনেল লোকেল হয়নে? পূৰা অৰিজিনেল ন? দিয়কচোন। কিমান আনিছে? 5 কেজি ন? ইয়াত 5 কেজি আছে? পানী কমকৈ আছে। অঁ, জেগাটো চাব গ'লক না, 5 কেজি মানে ওজন মানে ধৰিবলৈ নচলে। ঠিক আছে বলক। মাছ জীয়াব গ'লে বাকীটো এতিয়া তোমাৰ আপোনাৰ এইটো যিটো মাছ তলত থাকিব, এইটো উশাহ নিশাহ ল'বলৈ হেৰিটো দিব লাগিব, পাইপ দিব লাগিব তোমাৰ। ইয়াৰ ওপৰত দিবলৈ হ'লে তলত নহয়, সেইটো আপোনাৰ হেৰি হ'ব নহয়, দিগদাৰ হ'ব মাছটো। নহয়, এইটো খোলা থাকিব, এইটো বন্ধ নহয়তো। সেইটো বন্ধ থাকিব। অঁ, ইয়াৰ পৰা ফুল থাকিব এইটো। অঁ, প্ৰব্লেম হ'ব নেকি কিবা? প্ৰব্লেমটো তলৰ মাছটো খালি উশাহ নিশাহ লওঁতে অকণ কষ্ট পাব। কষ্ট হ'ব ন? যিহেতু মানে আপোনাৰ পানীটো কম থাকিলে মানে পানী এইটো মাছটো উশাহ নিশাহ ল'বলৈ হ'লে অলপ সুবিধাজনক হয়। আচ্ছা, মাথাটো উলিয়াই উশাহটো অলপ পোৱা যায়। যদি ফুল পানী থাকিলে মানে উশাহটো ল'বলৈ টান নহয়। গাইছ মানে মাছ মেলা হৈ গ'ল। মানে মাছ মেলাটো মানে ইমান সহজ কথা নহয় মানে, বহুত কিবা কিবি মানে দিব লাগে, চূণ তুণ কেনেকুৱা কি কৰিলে দাদাজনে ধুনীয়াকৈ বুজাই থৈ গ'ল। আৰু মই ভাবিছিলোঁ মানে গাছ কাপ মাছটো মেলিবলৈ খুব মোৰ ইচ্ছা আছিলে। এতিয়া চব ফাইনেলি মনটো অলপ ভাল লাগিছিলে। মানে মেলিব নোৱাৰে বুলি কৈ আছে, তাৰ কাৰণে মনটো অলপ বেয়া লাগিছিলে। তেতিয়া দাদাজনে ধুনীয়াকৈ কথাটো কৈ দিলে, কেনেকৈ কি দিব লাগে, বোকা কেনেকৈ দিব লাগে, চ' কিমান ওখ কৰিব লাগে ধুনীয়াকৈ কৈ দিলে। চ' ভাল লাগিছে। এতিয়া নেক্সট প্ৰজেক্ট হ'ব, তাৰ ওপৰত মানে মিস্ত্ৰী এইকেইদিনৰ পৰা আহিব, কাম লাগিব, তাৰপিছত আৰু গাছ কাপ মাছ মেলিম। আৰু গধূলি মানে এনেকৈ যদি নামঘৰত যদি দবা চবা যদি বাজি থাকে নহয়, ভাল লাগে কিছুৱে।
মই ঘৰ আহি পালোগৈ আৰু চক মাছৰ কাৰণে দানা আনিলোগৈ আৰু ভিডিঅ'টো আজি ইমানে আনিছে যদি ভিডিঅ' চাই ভাল লাগে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই পাহৰি নাযাব চ' নতুন ধামাকা ভিডিঅ' আহি থাকিব